এখন মোৰ লগত সদায় থাকে গুৰু এখন থাপনা এখন থাকে তাত চব মানে ভগৱানৰ মূৰ্তি আছে আৰু এইখন থাপনা মই সদায় মানে মূৰৰ শিতানত তুলি থওঁ আৰু মানে শিতানত আৰু থৈ দিওঁ আচ্ছা এইখিনিতে সুধো যদি কোনোবা প্ৰযোজক পৰিচালকে আপোনাক এটি ভুটনি ৰোল কৰিব দিয়ে প্ৰস্তুতি শেষ কৰি লওঁ নেকি বাইদেউ আপোনাক মই এটা কথা সুধিব বিচাৰিছো টিভিত এটা এছপলিনৰ এটা এডভাৰটাইজ আহে এইটো মই 5-6 বছৰ ধৰি দেখি আছো ভ্ৰাম্যমানতো আহে টিভিতো আহে সেই পুৰণি এডভাৰটাইজটো আৰু আজিৰ জুপিবা দেখিবলৈ সম্পূৰ্ণ একে হৈ আছে ইয়াৰ ভিতৰৰ ৰাষ্ট্ৰীয় অকণমান দৰ্শকক ক'ব জমনি প্ৰশ্ন এটা সুধিলা তুমি আৰু নহয় আচলতে কি জানানে এছপলিনৰ কথাটো কৈছা কাৰণে মই মনত পেলাই দিওঁ এছপলিনৰ এডটো বহুত পুৰণা আৰু সেইটো তাৰ মানে যেতিয়া মানে মই থকা থিয়েটাৰখনতে কেতিয়াবা এডভাৰটাইজ বজাই মোৰ মানে ইমান লাজ লাগে ইমান নিজকে হাঁহি উঠে নহয় কিমান আগৰ এডটো বাজি আছে চ' এনিৱে তুমি যেতিয়া প্ৰশ্ন সুধিছা আচলতে কি জানা মানে এই অভিনয়ে মোক চাগে তেনেকৈ ৰাখিছে নেকি নাজানো আৰু দৰ্শকৰ মৰমে ৰাখিছে হয়তো আৰু মই খুব মানে ফুল লাইফটো এনজয় কৰি থাকি ভাল পাওঁ চবৰ লাইফত দুখ থাকে হেৰি থাকে কিন্তু এনি টাইম তাৰমানে তেনেকৈ কিবা এটা কথা দুখ কৰি পঢ়ি নাথাকোঁ সেই বস্তুটো মই কেতিয়াও আহিবলৈ নিদিওঁ হয়তো সেইটো এটা ৰিজন আছে আৰু অলপ চলপ মেইনটেইন কৰিবই লাগিব সেইটো মানে তুমি মানে চিক্ৰেটটো জানিবলৈ কৈছে অলপমান ডায়েটটো মেইনটেইন কৰোঁ মাজে মাজে আৰু বাকী নেচাৰেল যিমান বস্তু আছে মই সেইখিনি ইউজ কৰিবলৈ চেষ্টা কৰোঁ যিহেতু এছপলিনৰ কথা ওলাইছে ধুনীয়া হ'বলৈ এছপলিন ব্যৱহাৰ কৰিব লাগে গাৰ ফটা চিৰা বুলি কয় আপোনাৰ কিবা এটা আছে মই পাহৰিলোঁ এইখিনিতে মই আজিকালি ছোৱালীবিলাকে নিজকে ধুনীয়া কৰি সজাবলৈ বহুত যৎপৰোনাস্তি চেষ্টা কৰায় গতিকে আপুনি কি ক'ব কেনেকৈ একচুৱেলি মেইনটেইন কৰিলে দেখিবলৈ ধুনীয়া হয় বা নিজকে মেইনটেইন কৰি ৰখাৰ কাৰণে দুটামান টিপছ আপুনি দিব নেকি তোমাক কৈছোৱে ন নেচাৰেল বস্তুবিলাক মানে আৰ্টিফিচিয়েলি মানে মানে থকাতকৈ নেচাৰেলি থাকিলে বেছি ধুনীয়া দেখি আচলতে নিজকে ধুনীয়াকৈ ৰাখিব মানে খুজিলে বেছি নেচাৰেল হৈ থাকিব লাগে আৰু বাকী ছোৱালী মানুহ ডেফিনেটলি অকণমানটো সাজ সজ্জা কৰিবই অকণমান সাজোন কাচোনটো কৰিবই কিন্তু অতিমাত্ৰা কৰিব নালাগে আৰু ঠাই বিশেষে অলপ হেৰি কৰিব লাগে আৰু বাকী ক্ষেত্ৰত নিয়মীয়া মই ভাবোঁ অকণমান নিজৰ মানে শৰীৰটো অলপমান ভালকৈ ৰাখিব লাগে মই ভাবোঁ আৰু এক্সাৰচাইজ কৰিব লাগে তাৰ কাৰণে কিন্তু ঘৰৰ কাম বন কৰিলে বহুত ভাল সেইটো মই জেনেৰেলি কৰোঁ কৰি বেয়া নাপাওঁ এইটো বহুত ডাঙৰ এটা এক্সাৰচাইজ কিন্তু অলপ মেইনটেইন কৰাটো বৰ দৰকাৰ আৰু মানে আজিকালিৰ লগত চলিবৰ কাৰণেতো আমি চলিবই লাগিব কিন্তু পুৰণা আমাৰ আইতাহঁতৰ দিনৰ মাহঁতৰ দিনৰ যিবোৰ সাজোন কাচোন আছিলে তেওঁলোকৰ এতিয়া মোৰ আইতা এতিয়ালৈকে ষ্টিল স্কিনখন বৰ ধুনীয়া মানে কোনো ধৰণৰ আৰ্টিফিচিয়েল প্ৰডাক্ট তেওঁলোকে ইউজ নকৰিছিলে গতিকে যিমানখিনি পাৰে মানুহে নেচাৰেল বস্তু ইউজ কৰিব লাগে কাম কৰিব লাগে অলপমান খোৱাৰ ক্ষেত্ৰত খাব লাগে কোনোবা খাই ভাল পায় হেৰি পায় কিন্তু তথাপি মানে অকণমান কণ্ট্ৰল কৰি দিলে ভাল আৰু জুপি জিম কৰে নেকি কৰে জুম্বা আজিকালি জুম্বাত আমাৰ জুম্বা হৈয়ে থাকে সদায় জুম্বা হৈ থাকে জুপিবা গান গায় নেকি এটা সময়ত সৰুতে সকলোৱে শিকে আৰু গান এতিয়া মই তাৰমানে এই কথাটো মই জানো কাৰণে সুধিছো এতিয়া গান গাব মোক একদম নকবা এই গানৰ মাত হৈ থকা নাই আৰু তথাপিতো এনে আপুনি গানৰ কিমান বছৰ আপুনি পাঠ্যক্ৰম কৰিছিলে এই সৰুতে মই ভাত কান্দি শিকিছিলো কিন্তু বিষাৰটো হেৰি নহ'লগে আৰু কিন্তু মোৰ বাইদেউৱে গান গায় তাই কমপ্লিট গোটেইখিনি কৰিছে তাই ৰেডিঅ' আৰ্টিষ্টো হয় বাৰ নামটো কৈ দিয়ক অন্তৰা ভূঞা তাই দুটা মিউজিক ভিডিঅ' আমি কৰিছিলোঁ তাই পুৰা মানে আমি যেতিয়া সৰুতে গান শিকাইছিলে তাই পুৰা মানে একদম একান্ত বাধ্য ছাত্ৰী টাইপ তাই পুৰা ৰেৱাজ কৰিলে মোৰ ধৈৰ্য নাই কেতিয়াবা কিন্তু মা দেউতাই বিচাৰিছিল অভিনেত্ৰী হৈ থাকিলোঁ জুবিবাই অভিনয়ৰ প্ৰতি আগ্ৰহী কেতিয়াৰ পৰা একদম সৰুৰ পৰা মই এইটোৱে আচলতে ক'ব খুজিছিলোঁ গান যেতিয়া শিকাইছিলে মাহঁতে মোৰ কিন্তু অভিনয়ৰ প্ৰতি ইচ্ছাটো সৰুৰ পৰা বহুত বেছি ডাঙৰ মই আইনাৰ সন্মুখতে এক্টিং কৰি থাকোঁ বা স্কুলত যেতিয়া সৰুতে পঢ়িছিলোঁ তেতিয়া স্কুলত কিছুমান সৰুৰ পৰা ড্ৰামা এনেকুৱা এটা আমি কৰিছিলোঁ সেই বস্তুটো মানে মায়ে বুজি পালে নেকি যে এই অভিনয়ত বেছি মানে আগ্ৰহ সেই আগ্ৰহটোৱে কিজানি আজি
লৈ গ'ল নেকি, কাৰণ এই ক্ষেত্ৰত মোৰ মাৰ যথেষ্ট অৱদান আছে। মোৰ দেউতা যিহেতু পেছাগতভাৱে এজন চিকিৎসক হয়, ডক্টৰ হয়, তথাপি দেউতাই অসম্ভৱ ভাল পায় তাৰমানে। আৰু নাটক মানে থিয়েটাৰ বুলি ক'লেতো দেউতাই বিৰাট মানে ভাল পায় আৰু গতিকে ঘৰত এটা পৰিৱেশ আছিলে আমাৰ আচলতে। গতিকে সেই ঘৰৰ পৰাই আৰম্ভ হৈ 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 সেই ইচ্ছাটো মনত পুহি ৰাখি 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 মানে ভগৱানৰ কৃপাত, দৰ্শকৰ কৃপাত আৰু মোৰ মাৰ মোৰ মানে অভিভাৱকৰ কৃপাত, সমাজ এটাৰ কৃপাত চাগে আজি কেনেকৈ আহি পাইছে। প্ৰথম অভিনয় আপুনি ক'ৰ পৰা শিকিছিলে? পাঠ্যক্ৰম আপুনি কৰিছিলে নিশ্চয়? পাঠ্যক্ৰম মই কৰা নাই, পাঠ্যক্ৰম কৰা নাছিলোঁ। প্ৰথম অভিনয় কৰিছিলোঁ এই তেতিয়া বহুত আগৰ কথা, 2003 মানে হ'ব নেকি, কমিশ্যন প্ৰগ্ৰামটো কৰিছিলোঁ ন। হয়। মোৰ মাহী অপৰ্ণা দত্ত চৌধুৰীৰ গানে চবে অভিনয় কৰে, মোৰ সম্পৰ্ক দূৰৰূপতে মাহী হয়। মাহী তেতিয়া মানে কমিশ্যন প্ৰগ্ৰামবিলাক কৰে, মই চাব যাম বুলি ক'লো এদিন মাহী, খুব ইচ্ছা, মায়ে ক'লে তাইক লৈ যাবাচোন, তাই ইমান শিকা তেনেকৈ নাছিলোঁ মই। অভিনয়টো নাজানো, কিন্তু সৰুৰ পৰা মানে সকলোৱে যেতিয়া আমি স্কুলত মই কৰোঁ এই কিন্তু অভিনয় পাৰিব কৰিবলৈ বা আৰু মই মানে নেচাৰেল বস্তুটো ভাল পাওঁ, নেচাৰেল অভিনয়টো। সেই তেনেকৈ মাহীয়ে তেতিয়া 2003 কমিশ্যন এখন চিৰিয়েল কৰি আছিলে, হঠাৎ মানে টিনেজৰ কেৰেক্টাৰ এটা দৰকাৰ হ'ল, ৰাতিৰ ভিতৰত ফোন কৰিলে, 1 ছেকেণ্ডৰ কাৰণে নাভাবিলোঁ, ডিৰেক্টৰ নাৰায়ণ চিল আছিলে, পাৰিবানে সুধিলে, হয় কেমেৰাৰ আগত গৈ কিবা নাৰ্ভাছ হ'ম কিবা, কিন্তু খুব ফাষ্ট কথা কৈছিলোঁ বুলি কয়, সেইটো অৱশ্যে নিউজ পেপাৰ পঢ়ি পঢ়ি হেৰি হ'ল। কিন্তু শিকা মই তেনেকৈ নাই, সেই কমিশ্যন প্ৰগ্ৰামৰ পৰা আৰম্ভ তাৰপিছত চিনেমা, তাৰপিছত চিনেমা কৰিলোঁ, চিৰিয়েল কৰিলোঁ, এটা সময়ত CD হৈছিলে, CD কৰিলোঁ, নাটক কৰিলোঁ, থিয়েটাৰ। জুবি বাই ক'লেই সৰুৰ পৰাই অভিনয় কৰা হয়। প্ৰথম অভিনয়ৰ কথা আমি মঞ্চ বা নাটকৰ কথা ক'ব যোৱা নাই, আপুনি প্ৰথম চিৰিয়েলৰ কথাটো ক'লেই। আপুনি কথাছবি প্ৰথম কোনখনত অভিনয় কৰিছিলে? কথাছবি আছিলে মোৰ 2004ত চক্ৰভিউ বুলি এখন চিনেমাৰ ডিৰেক্টৰ আছিলে লেট প্ৰাঞ্জল শইকীয়া, তেখেতে এখন মই তেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ, ফাইনেল দিম আৰু সেইখন চিনেমা ফাৰ্ষ্ট কৰিলোঁ। মোৰ সৌভাগ্য হ'ল তপন দাস মোৰ খুব প্ৰিয় অভিনেতা, আৰু সেইখন ছবিত মই তপন দাৰ লগত অভিনয় কৰাৰ সুযোগ পালোঁ। মোৰ দেউতাই এটা চৰিত্ৰ কৰিছিলে, দেউতাৰ চৰিত্ৰটো কৰিছিলে, আৰু মোৰ লগত আছিলে জয় কাশ্যপ। সেইখন ছবি কৰিলোঁ, সেইখন ছবি কৰি শেষ হোৱাৰ পিছতে মই আকৌ কৰিলোঁ শিৱানন্দ বৰুৱাৰ হিয়াৰ দপোনত তোমাৰ ছবি, তাত ৰবি শৰ্মা আৰু বৰষা বা আছিলে। চ' সেই দুখন প্ৰথম তেনেকৈ আৰম্ভ হয়। আপুনি ক'লে আপোনাৰ প্ৰিয় অভিনেতা তপন দাস, সেইবাবে নেকি যোৱা বছৰ আপোনালোকে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ আপোনালোকে একেলগে অভিনয় কৰিলে? হয় নেকি নাজানো, আচলতে এইটো কিবা এটা মিলি গ'ল। মই 16-17 বছৰ ৰাজশ্ৰীত আছিলোঁ, 17-18 বছৰৰ কাৰণে মই ৰাষ্ট্ৰীয় ভিতৰত বিচাৰিছিলোঁ দেই, মিছা কথা নকওঁ। কিন্তু যেতিয়া মই গম পালোঁ ৰাজশ্ৰীত তপন দা হ'ল, কিবা এটা নাজানো, মোক তপন দাৰ লগতে অভিনয় কৰি খুব মানে ৰাষ্ট্ৰীয় থিয়েটাৰ মই বিচাৰিছিলোঁ। মই তপন দাৰ কাৰণে থাকি গ'লোঁ, মানে তেওঁৰ লগত অভিনয় কৰি মঞ্চত, তেওঁৰ লগত মই হেৰিত কৰিছোঁ বাৰু, মানে স্ক্ৰীণত কৰিছোঁ, কেইবাটাও কাম কৰিছোঁ, মঞ্চত নাটক কৰা নাই কেতিয়াও, তাৰ পৰা আৰু শিকিব পাৰিলোঁ। তাৰমানে এইখিনিতে মই আকৌ সুধিম, আজিৰ নৱপ্ৰজন্মক আপুনি অভিনয়টো এটি কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ উপদেশ দিব নে নিদিয়ে? নিশ্চয় দিম, কিয় নিদিম। আমি যিহেতু কৰি আছোঁ এতিয়া, আৰু মই আচলতে উপদেশ দিব পৰা হোৱা নাই বাৰু এতিয়াও, তথাপি মানে এনেকৈ সুধি থাকিব নিজকে বয়স হোৱা যেন লাগে। হ'ব দিয়াচোন, বয়স আৰু মানে ৰখি থাকিব নে? নহয় বয়স বুলি নকওঁ মই, কিন্তু আপোনাকতো মই সেই এছপলিনৰ দিনৰ পৰাই দেখি আহিছোঁ ন। সকলোৱে কয় ভগৱানৰ কৃপা, দৰ্শকৰ আশীৰ্বাদ, মানে ল'ব পাৰে, কিয় নোৱাৰে। কিন্তু মই আজি আহিছোঁ, মোক এটা স্ক'প লাগে, বাছ মই স্ক্ৰীণত ওলাম, মই কেইবাটাও কাম কৰিম, মোৰ গ্লেমাৰ লাগে, মই একো মানে কাৰো ওচৰত অভিনয় মই শিকিবলৈ কোৱা নাই, কিন্তু আমি ছিনিয়ৰসকলৰ পৰা এতিয়াও শিকোঁ, বা কিছুমান আমাতকৈ সৰু আছে তেওঁলোকৰ পৰা আমি শিকোঁ। এতিয়া ভ্ৰাম্যমানত যেতিয়া মই নতুন আহিছিলোঁ, মোৰ যিহেতু কিছুমান সৰু আছে, বয়সত গৈছোঁ, তেওঁলোকেও শিকাইছে যে ভ্ৰাম্যমান কেনেকৈ কৰিব লাগে। গতিকে ভালদৰে যদি মানে একাগ্ৰতা যদি থাকে, সততা থাকে, তেতিয়া নিশ্চয় কৰিব পাৰিব। উপৰুৱাভাৱে গ'লে কিন্তু নোৱাৰে। উপৰুৱাভাৱে গ'লে অভিনয় বুলি নহয়, কোনো পেচাই কোনো ধৰণৰ প্ৰফেশ্যনে ভালকে কৰিব নোৱাৰে, তাক সম্পূৰ্ণ নিষ্ঠা সহকাৰে আৰু অভিনয়টো যিমান সহজ সিমান টানো। গতিকে মানে কথাটো কেনেকুৱা হয়,
এতিয়া আমি মঞ্চত যেতিয়া অভিনয় কৰোঁ কেতিয়াবা বিৰাট মনটো বেয়া লাগি থাকে কিন্তু এটা হাঁহিব লগা আছে আমি হাঁহিব লাগিব বা কান্দিবলৈ মন নাই বিৰাট ফূৰ্তিত আছোঁ সেইখিনি মই হেৰি হ'বই লাগিব বা কোনোবাই ছাইডত কৈ দিয়ে কোনোবাই কথা পাতিছে কিবা এটা হাঁহি উঠিছে চ' সেই বস্তুবিলাক মানে হেৰি শিকাৰ বা হেৰিটো সেই কথাখিনি বৰ এটা সহজ নহয় বহুতে ভাবে এক্টিং কৰিম হৈ যাব আজিকালি গ্লেমাৰ আছে গান কৰিম অমুক কৰিম চব গান কৰোঁতো শিকিব লাগিব তাত এক্সপ্ৰেশ্যন লাগিব ন গানটো কি কৈ আছে মিনিংটো কি গতিকে একাগ্ৰতা থাকিলে আৰু আত্মবিশ্বাস থাকিলে মানে নিশ্চয় পাৰিব এইখিনিতে কথাটি আমাৰ বেছি গহীন কথালৈকে গৈছে মই এটা সৰু কথা সুধি কৈ আজিৰ এই ভিডিঅ'টি সামৰণি মাৰিম আপুনি ভগৱান বিশ্বাস কৰেনে বাপৰে কৰোঁ ভাই আৰু বাপৰে ভগৱান বিশ্বাস কৰে আপোনাৰ প্ৰিয় ভগৱান কোনজন এইটো নুসুধিবা ভাই ভগৱান প্ৰিয় ভগৱান বুলি কোনো নাই ভগৱানটো একদেৱ একহেপ হয় নাই নহয় কোৱা একো কোনে নাই গতিকে ভগৱান এজনেই বুলি মই কওঁ ডেফিনেটলি মই নটৰাজ বহুত মানুহ যিহেতু মই অভিনয় জগতৰ লগত জড়িত আৰু নটৰাজ বাবা বহুত মানুহ শিৱ বহুত মানুহ সাই বাবা বহুত মানুহ আৰু যিহেতু সাই বাবা মানুহ সাই বাইদেউ কৈছে চবকা মানুহ গৈছে আৰু সাই বাবা ভাল পাবলৈ শিকালে মোক বাইদেউ দিছিলে মোৰ বাইটো বিৰাট মানে সাই বাবা ভক্ত গতিকে সাই বাবা মন্দিৰলৈ লৈ তাইয়ে গৈছিল মোক এতিয়া মোৰ খুব এটা বিশ্বাস আছে যিহেতু আপুনি ভগৱান বিশ্বাস কৰে এতিয়া মই সুধিম আপুনি ভূত বিশ্বাস কৰে নে নকৰে ভূত বিশ্বাস মানে নকৰিছিলোঁ দেই কিন্তু প্ৰথম বছৰ যেতিয়া 16-17 বছৰ আইছিল আছিলোঁ তেতিয়া এটা ঘটনা ঘটিছিল মোৰ এই হেৰি ফালে আন্ধেৰীঘাট বুলি জেগা এটা আছে তাত ঘটিছিলে মানে মোক কৈছিলে বহুতে যে ইয়াত বেয়া বস্তু আছে হেই এইবিলাক মিছা কথা হ'ল নেকি আৰু এনেকৈ মানুহে ভয় কৰে কিন্তু মই নিচু কৰি যে দেখা পালোঁ মই ভয় লগা নাই ভয়টো খুব কম সৰুতে বহুত ভয় আছিলে বিৰাট ভয় আছিলে মানে ইটো ৰুমৰ পৰা সিটো ৰুম যাব নোৱাৰোঁ কিন্তু এতিয়া ভয়টো মানে নোহোৱা হৈ গ'ল আৰু মোৰ দেউতা মা মোৰ বাইদেউতো সাংঘাতিক সাহসী মানে তাই লাহে লাহে নাজানো কেনেকৈ ভয়টো নোহোৱা হয়তো এনেকৈ অকলে ঘূৰি চুৰি হৈ গ'ল নেকি সেই ভূত বিশ্বাস মানে কৰোঁ কিন্তু ভয় নকৰোঁ আৰু কিন্তু আপুনি এটা কথা ক'ব নহয় আপুনি এটা ভূতৰ কথা ক'বলৈ গৈ ৰৈ গ'লে একচুৱেলি ঘটনাটো কি ঘটিছিলে অকণমান দৰ্শকক কৈ দিব নেকি চমু কৰি কৈ দিয়ক মানে ঘৰত এঘৰত মানুহ থাকিবলৈ দিছে মই নাম চাম মেনশ্যন নকৰোঁ মানুহ বেয়া পাব মোক কৈছিলে আৰু ওচৰ মানে ইয়াতে এনেকৈ তেওঁলোকৰ ছোৱালীজনী হেৰি হৈছে মোক হৈছে কৈছে এইবিলাক মিছা কথা আপোনালোকে নক'ব ওচৰ চুবুৰীয়াৰ কথা বেয়াকৈ ক'ব নাপায় মই ভাবিছোঁ মোক ভয় খুৱাব নেকি তেনেকৈ তাৰমানে এদিন ৰাতি মই বাথৰুমটো বাহিৰত আছিলে তেওঁলোকৰ বাথৰুমটো বাহিৰত থকাৰ পিছত মই বাথৰুমলৈ গৈছোঁ মই বাথৰুমলৈ লগত মোৰ থাকে মোৰ ভাইটি এটা থাকে তাক মাতা নাই টোপনি গৈছে কষ্ট কৰি আহিছে 3টা 3:30 হৈছে ওলাই গৈছোঁ ওলাই গৈ পেলাই বাথৰুমলৈ গ'লোঁ বাথৰুমটো মানে এনেকৈ গাঁৱৰ ঘৰটো চোতালৰ পৰা একদম অলপ ইফালে গোটেইখন ভাবি আৰু বাৰীৰ নিচিনাকৈ আছে সেইখিনি বাথৰুমটো কৰি আহিছোঁ কৰি আহি পেলাই ট্ৰেক পিন্ধি আছোঁ ঠাণ্ডাৰ দিন ট্ৰেকটো মানে টানা লাগি মোৰ চব গজালে চজাল লাগিলে চাগে জোহাল এটা আছিলে ঘূৰি চাওঁ একো নাই তাৰমানে কোনোবা টানিছে বাদ দে যা যি হৈছে আহি পেলাই ভোকটো এনেকৈ লগাইছোঁ আৰু মই সদায় ৰুমত তাৰমানে এটা ড্ৰিম লাইট জ্বলাই থওঁ যিহেতু অচিনাকি ঠাই আন্ধাৰ কৰি মানে আইতাই শিকাইছিল সেইটো কথা যে নতুন ঠাইত থাকিলে আৰু ৰাতিকেইটা আন্ধাৰ কৰি শুব নালাগে কথা মানে চব খাব পাৰে আৰু নিজৰ ছেফটিৰ কাৰণে অকণমান ল' লাইটৰ প্ৰয়োজন থাকে তো তেনেকৈ ঠিক হেৰিটো অফ কৰিছোঁ লাইটটো ঠিক অফ কৰি দিলোঁ মই ড্ৰিম লাইটটো সিদিনাখন হেৰিটো মানে ড্ৰিম লাইটটো এইটো লাইট অফ কৰোঁতে ড্ৰিম লাইটটো অফ হৈ গ'ল দুটা অফ হৈ গ'ল তাৰমানে ড্ৰিম লাইটটো অফ কৰিলোঁ আকৌ ড্ৰিম লাইটটো দিলোঁ নীলা ড্ৰিম লাইটটো বিচনাখন এনেকৈ বিচনা প্ৰকাণ্ড বিচনা মানে একদম মানে ডাঙৰ বিচনা এনেকৈ ৱালত লাগি আছে ড্ৰিম লাইটটো তেনেকৈ পোহৰত আহিছোঁ ৱালৰ ফালে চাইডে ছোৱালী এজনী শুই পিছত আপোনাৰ কেনেকুৱা পৰিৱেশ আহিব বুজি নাপালোঁ তাৰমানে মোৰ এইটো কি বস্তু তাৰমানে নাজানো ক'ৰ পৰা সাহস এটা আহি অলপ চব খাইছোঁ কিন্তু মোৰ ভয় লগা নাই দেই একদম ৱালত লাগি আছে আৰু তাৰপিছত লাইটটো অন কৰি দিছোঁ একো নাই মই কিন্তু চাহ দেখা পালোঁ নে কি দেখা পালোঁ নাজানো মুঠতে পিছত গম পালোঁ যাতে তেওঁলোকৰ ছোৱালী এজনী তাতে আচ্ছা এইখিনিতে ভূতৰো কোৱালিটি আছে আমাৰ ভাৰতবৰ্ষত ভূতৰ কোৱালিটি বহুত আছে খৰা পাক আছে জল দেৱতা আছে জাৰকাৰ পাল আছে সেইবোৰ জীৱনত দেখা নাই দেই তথাপিতো আপুনি আটাইতকৈ বেছি ভয় কোনটো ভূতক কৰে মই যিটো দেখিছোঁ
দেখিছো এতিয়া ঠিক আছে বাৰু আমাৰ নকবা কৃষ্ণ এতিয়া আহি পেলাই ছোৱালীজনী আহি পেলাই ডিঙিতে চাপা মাৰি দিলো নাই মোক নধৰে দে মই ভূত বিশ্বাস নকৰো ভূত নহয় আচলতে কি জানা আত্মাটো আছে ন আমাৰ হয় হয়তো আমাৰ যিটো অন্তিম হেৰি কৰে সেইটো কৰা নাছিলে এই ছোৱালীজনী সেইটো কাৰণে চাগে আত্মাটো শান্তি পোৱা নাই এনেকুৱা মোক কিন্তু অন্যায় নকৰিলে কিন্তু আচ্ছা ঠিক আছে এইখিনিতে মই থাপনা এখন মোৰ লগত সদায় থাকে গুৰু এখন থাপনা এখন থাকে তাত চব মানে ভগৱানৰ মূৰ্তি আছে আৰু এইখন থাপনা মই সদায় মানে মূৰৰ শিতানত তুলি থওঁ আৰু মানে শিতানত আৰু ওপৰত থৈ দিওঁ আচ্ছা এইখিনিতে সুধো যদি কোনোবা প্ৰযোজক পৰিচালকে আপোনাক এটি ভূতনিৰ ৰোল কৰিব দিয়ে মই প্ৰশ্নটো শেষ কৰি লওঁ নেকি আপুনি ভূতনিৰ ৰোলটো কৰিব কৰিছে নেকি কোনটো কেৰেক্টাৰ অকণমান নাই এইটো দেখা নাই কোনেও সেইটো তাৰমানে এই কমিশ্যন প্ৰগ্ৰাম কৰা বুলি যে কৈছিলো তেতিয়া বাগানত এটা মানে শ্বুটিং এটা হৈ আছিলে এই হেৰি অমনি গগৈ আছিল নেকি তেতিয়া তাৰমানে তাই চুইচাইড কৰি মৰে তাই মাজে মাজে ভূত হৈ ওলাই পদ্মৰাগ আছিলে পদ্মৰাগ গোস্বামী বগা শাৰী পিন্ধি পেলাই চুলি তুলি হেৰি কৰি দি পেলাই সেইটো পুৰণা ভূত হৈ গ'ল আজিকালি মডাৰ্ণ ভূত বিলাক অকণমান বেলেগ জম্বি আজিকালি জম্বিৰ জামানা গতিকে তেনেকুৱা ৰোল পালে আপুনি কৰিব ডেফিনেটলি মোৰ এনেকুৱা নহয় যে মই একে হিৰইনহে হৈ ওলাম গান মোৰ এনেকুৱা মই বহুত কেৰেক্টাৰ কৰি থৈছো হয় এইখিনিত আকৌ মানুহে দেখিলে মোক জম্বি বুলি নাভাবিব কিয় ভাবিব এইখিনিতে আপোনাৰ শেষ প্ৰশ্নটি মোৰ এই প্ৰশ্নটিৰ পিছতে আমাৰ আজিৰ এই ভিডিঅ'টি শেষ কৰিম আপোনাৰ মনত পুহি ৰখা এনে এটি কেৰেক্টাৰ যিটি কেৰেক্টাৰ আপুনি এতিয়ালৈকে কৰিব পৰা নাই বা কৰা স্কোপ পোৱা নাই বা কৰাগৈ হোৱা নাই কিবা এটা কাৰণত তেনেকুৱা এটি কেৰেক্টাৰ আপুনি মনত পুহি ৰাখিছে এটা কেৰেক্টাৰ মইতো প্ৰতিকাখনত যিটো কেৰেক্টাৰ কৰিছো সেইটো এটা মোৰ ড্ৰিম কেৰেক্টাৰে আছিল বুলি ক'ব পাৰি যিহেতু মই অনুৰাধা বাইদেউৰ আছিল নেকি কাঞ্চনখন ন অনুৰাধা বাইদেউৰ কাঞ্চনখন মই পঢ়ি খুব ভাল পাইছিলো আৰু সেই কাঞ্চনৰ চৰিত্ৰটো মানে কৰাৰ মোৰ বিৰাট হেঁপাহ আছিলে যিহেতু চেলেঞ্জিং কেৰেক্টাৰ আছিলে আৰু প্ৰতিজ্ঞাৰ চৰিত্ৰটো আছিলে ৰূপান্তৰ গদ্যৰ ৰীতা চৌধুৰী বাইদেউৰ সেইখনৰ অৰিজিনেল মানে ৰিয়েল ষ্টৰি এটা গতিকে সেইটো চৰিত্ৰ মোৰ মনৰ এটা চৰিত্ৰ মই কৰি থৈছো আৰু হেৰিৰ এই কিয় চৰিত্ৰ আচলতে মই সদায় চেলেঞ্জিং কেৰেক্টাৰ কৰিয়ে ভাল পাওঁ সদায় কিন্তু মোক ট্ৰেজেডি গাই ৰোলেই দিয়ে কিন্তু দেখিবলৈ আকৌ ট্ৰেজিক নহয় কিন্তু সেইকাৰণে কেৰেক্টাৰটো ট্ৰেজিক কেৰেক্টাৰ আহিব এইবাৰ অলপ চান্স পালো বাৰু সেইখনত এই মানত লাষ্টত নিব হয় এইটো মই আপোনাৰ অভিনয়ত কিন্তু এইটো মই অকণমান ব্যতিক্ৰম পালো এইবাৰ আপুনি অকণমান ৰণচুন্দী মূৰ্তি টাইপ আপুনি সেনেকুৱা ধৰণৰ কেৰেক্টাৰ মানে ভাবিলে কি অভিজিত দাৰ নাটক মই এই 5 বছৰে কৰিলোঁ অনামিকা সেইখনতো মই কেৰেক্টাৰ এটাই কৰিছিলোঁ এই ট্ৰেজেডি কমেডি সেইখনতো মোৰ বেমাৰ হৈছিলে সেইখনত এইডছ হৈছিলে এবাউট টু ডাই মৰা তাৰপিছত ৰাজশ্ৰীত কৰিলোঁ কলংকি এখন কলংকি নাইকে নহয় কলংকি আছিলে জীৱন সংগ্ৰাম বুলি নাটক কৰিছিলোঁ সেইখনত হৈছিলে মোৰ ব্লাড কেঞ্চাৰ সেইখন মই নমৰোঁ আৰু তাৰপিছত কৰিলোঁ হেৰি যোৱাবাৰ কৰিলোঁ ৰাজকুমাৰী বে সেইখন মাৰি নামাৰিম ঠিক আছে এইখিনিতে মই আপোনাক যিহেতু আপুনি কথাৰ মাজতে এটি চিৰিয়াছ বিষয় এটা আপুনি কৈ দিছিলে আপুনি এইডছ পেচেণ্টৰ কেৰেক্টাৰ এটা কৰা বুলি ক'লে আমাৰ সমাজত এতিয়াও যথেষ্টখিনি HIV পজিটিভ বুলি কয় এইডছ নহয় একচুৱেলি HIV পজিটিভ কেৰেক্টাৰ বহুতখিনি আমাৰ সমাজত আছে আৰু তেওঁলোকক এতিয়াও এনেকুৱা এটি পৰিৱেশ আমাৰ অসমত গঢ় দি উঠা নাই যে তেওঁলোকে নিজকে ক'ব পাৰে য়েছ মই HIV পজিটিভ হয় এই সংক্ৰান্তত আপুনি এই ভিডিঅ'টিৰ মাধ্যমেৰে অসমৰ জনগণক কিবা এটি মেছেজ দিব নেকি আচলতে HIV পজিটিভ কেতিয়াও জানে আজিকালি সকলো এডুকেটেড আৰু আজিকালি এইটো মিডিয়া হেৰি সকলোৰ হাততে মোবাইল আছে HIV পজিটিভ মানে কেতিয়াও ঘিণ কৰিবলৈ নাপায় তেওঁলোকক চুলে বা তেওঁলোকৰ লগত একেলগে খালে শুলে বলিলে একো নহয় আচলতে তেওঁলোকে আমাৰ নিচিনাই মানুহ আৰু খালি যিখিনি প্ৰিকশ্যন ল'ব লাগে তো ইনজেকশ্যন যিটো দি দিয়ে সেইটো কৰিব নালাগে আনপ্ৰটেক্টেড মানে শাৰীৰিক হেৰিটো কৰিব নালাগে বাকী আমাৰ সমাজত মই এইটোৱে কওঁ সকলোকে যে কেতিয়াও তেওঁলোকক মানে বেলেগ বুলি ভাবিব নালাগে সেইটোৱে কথা এইটো সকলোৱে জানে যে মই নিজে কেতিয়াও নাথাকোঁ আৰু সেইটোৱে কথা আৰু আজিকালি যিহেতু বহুত চায়েন্সৰ যুগ হেৰি বহুত
আগবাঢ়ি গৈছে, টেকন'লজি বহুত আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত যদি কোনোবা HIV পজিটিভ মানুহক যদি হেৰি বুলি ভাবে যে মোক চুলে তেওঁৰ কিবা হ'ব, মোক কৰিব নালাগে। ঠিক আছে, বাৰ কথাৰ দ্বাৰা আমি শেষত এটি মেছেজ দিব পালো আপোনালোকক, তাৰ বাবে ধন্যবাদ। তোমালোক বহুত বহুত ধন্যবাদ থাকিল, কথাখিনি ক'বলৈ সুযোগ পালো। আৰু পুনৰবাৰ কৈছো, চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু টিং টংটো বজাই দিব, বেল আইকনটো দিব। মই আকৌ কৈছো, মই কেতিয়াও নকওঁ এই কথাতে, বাইদেউ কৈছে ধন্যবাদ। টংটো বজাই দিব, লাইক কৰিব, কমেণ্ট কৰিব, ভাল পালে ভাল কমেণ্ট কৰিব। যদি বেয়া সকলোৱে ভাল পাব বুলি কথা নাই, বেয়া কমেণ্ট কৰিব নালাগে। হয়, নিশ্চয়, কাৰণ কি আপোনালোকৰ প্ৰেৰণাত আমি কিছুমান কাম কৰিবলৈ সুবিধা পাওঁ, মানে চেন্স বেয়া শব্দ প্ৰয়োগ কৰিব নালাগে। ঠিক আছে, ধন্যবাদ, থেংক ইউ।